হে দোস্ত সেই দুদিনমান আগতে এটা নিউজ পাইছিলোঁ যে মাজুলীৰ বোলে বেছিভাগ মানুহে এটা কিবা এপত পইচা ইনভেষ্ট কৰিছিল বহুত বেছি ৰিটাৰ্ণ দিয়ে বোলে তাৰপিছত সেই 21 দিন মে পেচা ডাবল হোৱাৰ দৰে এপটোৱে পইচা নিদিয়া হ'ল না এপটোৱে মাৰা মোৰ এটা কিবা হাহাকাৰ লাগিছিল নিউজত পাই আছিলোঁ তো মই ভাবিলোঁ যে মানুহবিলাকে নিজে ইমান কষ্ট কৰি ইনকাম কৰা পইচা য'তে ত'তে কিয় ইনভেষ্ট কৰে আজিৰ দিনত পইচা ইনভেষ্ট কৰাৰ ইমান ভাল ভাল অপশ্যন আহি গৈছে তাকো ঘৰত বহি যেনেকৈ মই আজি 5-6 বছৰৰ পৰা মিউচুৱেল ফাণ্ডত পইচা থৈ আহিছোঁ আৰু মিউচুৱেল ফাণ্ডে মোক খুব ভাল এটা ৰিটাৰ্ণ দিছে খুব ভাল পইচাৰ ওপৰত পইচা আৰ্ণ কৰি দি দিছে তো যদি আপোনাৰ লগত অলপ পইচা বাচে যে 12,000 টকা ইনকাম কৰে মাহত আপোনাৰ খৰচ যায় 6,000 এটা বাচে 6,000টো আপুনি অলপ ভাল জেগাত ইনভেষ্ট কৰিব বিচাৰিছে কাৰণ বেংকৰ একাউণ্টত থৈতো আজিকালি একো লাভ নাই বেংকৰ একাউণ্টে আপোনাক কিমান টকা ইণ্টাৰেষ্ট দিব যিমান টকা ইণ্টাৰেষ্ট দিব তাতকৈ বেছি হাৰত মুদ্ৰাস্ফীতি ইনফ্লেশ্যন বাঢ়ি গৈ আছে তো বেংকৰ একাউণ্টত যদি আপুনি পইচা বছৰ বছৰ ধৰি ৰাখি থৈ দিছে না সেই পইচাৰ ভেলু আপুনি নোহোৱা কৰি আছে আজি বেংকৰ একাউণ্টত আপুনি 100 টকা থৈ দিছে আজিৰ পৰা 6 বছৰ পিছত সেই 100 টকাটো বৰ বেছি বেংকে বনাব 110 টকা কিন্তু আজিৰ দিনত সেই 100 টকাটোৰ যি ভেলু 6 বছৰ পিছত 110 টকাৰ সেই ভেলু নাথাকে তাতকৈ ভেলু কমিয়ে যাব তো আপোনাৰ যদি বিশেষ একো নলেজো নাই আৰু আপুনি পইচাটো ভাল ঠাইত ইনভেষ্ট কৰিবলৈ ভাবিছে আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক কাৰণ ফিক্সড ডিপজিটতো আজিকালি কিমান টকানো ইণ্টাৰেষ্ট দিয়ে বৰ বেছি 6-7% কিন্তু মিউচুৱেল ফাণ্ডে খুব ভাল এটা ৰেট দিয়ে আৰু ই খুব সবচে সেফেষ্ট যদি সেফেষ্ট ঠাই হয় এই মিউচুৱেল ফাণ্ড এতিয়া এই মিউচুৱেল ফাণ্ডত আপুনি ঘৰত বহি কেনেকৈ বাৰু পইচা থ'ব বা কি এই মিউচুৱেল ফাণ্ড একদম চিম্পল ভাষাত কৈ দিছোঁ শুনক মিউচুৱেল মানে আপুনি নামটোতে গম পাইছে মিউচুৱেল মানে হৈছে বহুকেইটা লগ হোৱা মিউচুৱেল হোৱা বহু মানুহ লগ হোৱা তো এই মিউচুৱেল ফাণ্ডবিলাক স্পেচিয়েলি বেংকে খোলে বা বিভিন্ন কোম্পানী খোলে তো ধৰক এটা মিউচুৱেল ফাণ্ড খুলিলে কেইজনমান মানুহে নাম দিলে হৰকান্ত মিউচুৱেল ফাণ্ড এই মিউচুৱেল ফাণ্ডৰ বহুত ভাগ আছে মই বুজাই দি আছোঁ এইটো চিম্পল ভাষাত শুনি লওক হৰকান্ত মিউচুৱেল ফাণ্ড নাম দি পিনে এটা মিউচুৱেল ফাণ্ড খুলিলে এতিয়া মিউচুৱেল ফাণ্ডটো ৰেজিষ্টাৰ কৰিব লাগিব ভালকৈ গভমেণ্টৰ লগত মই ইমান ডিটেইলছত যোৱা নাই গভমেণ্টৰ ৰেজিষ্টাৰ কৰিব লাগিব গভমেণ্টে এপ্ৰুভেল দিব তাৰপিছত এটা মিউচুৱেল ফাণ্ড চলিব আৰু মিউচুৱেল ফাণ্ডটো যেতিয়া চলিলে এইটো এই হৰকান্ত মিউচুৱেল ফাণ্ডে কি কৰিব সকলো মানুহৰ পৰা পইচা উঠাব আৰম্ভ কৰিব কিছুমানে দিব 5 লাখ কিছুমানে দিব 500 কিছুমানে দিব 100 কিছুমানে দিব 10 কৰোৰৰ দিব পাৰে মানে যোনে যি ইচ্ছা এনেকৈ পইচা দিব ইয়াত হ্যাঁ কিছুমানে বোলে মই এনেকৈ একবাৰতে পইচা নিদিওঁ মই মাহে 500 টকা দিম যিটোক SIP বুলি কয় মাহে 100 টকা দিম কিছুমানে মই একবাৰতে পইচা দিম লামচাম এমাউণ্ট বুলি কয় এনেকৈ ধৰক হৰকান্ত মিউচুৱেল ফাণ্ডে 10 কৰোৰ টকা উঠালে মানুহৰ পৰা এতিয়া 10 কৰোৰ টকাটো এই হৰকান্ত মিউচুৱেল ফাণ্ডে এনেকুৱা ঠাইত ইনভেষ্ট কৰিব এই মাজুলীৰ মানুহকেইটাৰ দৰে যাতা ঠাইত ইনভেষ্ট নকৰে বা য'তে ইনভেষ্ট নকৰে এনেকুৱা ঠাইত কৰিব য'ৰ পৰা এই 10 কৰোৰটোই বেষ্ট লাভ ল'ব পাৰে বেষ্ট লাভ হ্যাঁ কাৰণ এই হৰকান্ত মিউচুৱেল ফাণ্ড যোনে খুলিছিল এওঁলোক আমাৰ দৰে নৰ্মেল মানুহ নহয় এওঁলোক বহুত এক্সপিৰিয়েঞ্চ মানুহ যিকেইটা ফাণ্ড মেনেজাৰ আছে ফাণ্ড মেনেজাৰ বুলি কয় এটা যোনে আপোনাৰ ফাণ্ডটো মেনেজ কৰিব তো এই ফাণ্ড মেনেজাৰকেইটাই এনেকুৱা ঠাইত এই 10 কৰোৰটো লগাব যে ধৰক ষ্টকত লগালে বা যিবিলাক ইকুইটি মানে মই এইটো বুজাম বাৰু মিউচুৱেল ফাণ্ডৰ ভাগ আছে চব মিউচুৱেল ফাণ্ডে চবতে পইচা লগাব নোৱাৰে তো ক'ৰবাত লগালে তাৰপিছত এই 10 কৰোৰটোৰ যি লাভ হ'ব ইনভেষ্ট কৰি সেই লাভৰ এটা সৰু পাৰ্চেণ্ট মিউচুৱেল ফাণ্ডৰ ফাণ্ড মেনেজাৰকেইটা ৰাখিব যিহেতু আপোনাৰ পইচাটো ইহঁতে কষ্ট কৰি মেনেজ কৰি আছে ফাণ্ড মেনেজাৰটো ধৰক 1% বা 2% এটা ৰাখিব কিবা চব মিউচুৱেল ফাণ্ডৰ বেলেগ নিয়ম আৰু তাৰপিছত চব লাভ আপোনাক ঘূৰাই দিব উইথ মূলধন আপুনি 500 টকা থৈছিল তো 3 মাহ পিছত 502 টকা হ'ব মানে 2 টকাটো লাভ কৰিলে তাৰপিছত 504 টকা হ'ব তাৰপিছত 500 সেই টকা হ'ব এতিয়া মিউচুৱেল ফাণ্ডটো বুজিলোঁ কিন্তু পইচাটো মিউচুৱেল ফাণ্ডত আমি থ'ম কেনেকৈ ঘৰত বহি ক'ৰবাত এপত থৈ দিম এপে মাৰা যাব চাওক তেনেকুৱা নহয় মিউচুৱেল ফাণ্ড আজিৰ দিনত প্ৰায় চব সিহঁতে আছে আপুনি যিকোনো বেংকৰ এপ খোলক ষ্টেট বেংকত খোলক ICICI খোলক HDFC খোলক তাত মিউচুৱেল ফাণ্ড বুলি অপশ্যন থাকে আৰু সিহঁতে যিকেইটা মিউচুৱেল ফাণ্ড খুলি থৈ দিছে তাত আপুনি পইচা থ'ব পাৰে কিন্তু সেইকেইটা বেছিভাগ ৰেগুলাৰ মিউচুৱেল ফাণ্ড হয় ডাইৰেক্ট মিউচুৱেল ফাণ্ড নহয় মিউচুৱেল ফাণ্ডৰ দুটা ভাগ আছে এটা হৈছে ডাইৰেক্ট মিউচুৱেল ফাণ্ড এটা হৈছে ৰেগুলাৰ মিউচুৱেল ফাণ্ড ডাইৰেক্ট মিউচুৱেল ফাণ্ড হৈছে আপুনি ডাইৰেক্টলি মিউচুৱেল ফাণ্ডত পইচা থৈছে মাজত কোনো এজেণ্ট নাই কাকো আপুনি কমিশ্যন দিয়া নাই কিন্তু আপুনি যদি কাৰোবাৰ থ্ৰুৰে মিউচুৱেল ফাণ্ড কৰিব গৈছে সেইটো ৰেগুলাৰ মিউচুৱেল ফাণ্ড হ'ব মানে আপুনি কাৰোবাক এটা সৰু পাৰ্চেণ্টেজ দিব লাগিব
হা কিবা সৰু 1% 2% দিব লাগিব তো আপুনি যদি বেংকৰ এপৰ থ্ৰুদি মিউচুৱেল ফাণ্ড কৰে ধৰক ষ্টেট বেংক হওক কিবা বেংক হওক তাত অতি কম ডাইৰেক্ট মিউচুৱেল ফাণ্ড আছে তাত বেছিভাগ মিউচুৱেল ফাণ্ডে ৰেগুলাৰ মিউচুৱেল ফাণ্ড হয় মানে বেংকে আপোনাৰ পৰা এটা সৰু পাৰ্চেণ্ট কাটিব বুজি পাইছে কিন্তু আপুনি যদি ডাইৰেক্ট মিউচুৱেল ফাণ্ড কৰিম বুলি ভাবিছে যে মই কাকো 1 টকাও নিদিওঁ মোৰ লাভৰ তেতিয়াহ'লে আপুনি এপবিলাকত যাব পাৰে যিবিলাক ব্ৰকাৰ এপ হয় যেনেকৈ গ্ৰ' এপ হয় জিৰ'দা হওক IND মানি হওক তাৰপিছত আপোনাৰ আপষ্টক হওক এঞ্জেল ব্ৰকাৰ নেকি এনেকুৱা হওক এই এপবিলাকৰ জৰিয়তে আপুনি যাব পাৰে আৰু এতিয়া ভাবিছে চাগে যে এই এপবিলাক যদি পলাই গুচি যায় চাওক এপবিলাক পলাই গুচি গ'লেও আপোনাৰ মিউচুৱেল ফাণ্ড ছেভে থাকিব কাৰণ এই এপটোৰ ভিতৰত আপুনি মিউচুৱেল ফাণ্ড থোৱা নাই নহয় এপটোৱে আপোনাৰ মিউচুৱেল ফাণ্ড কণ্ট্ৰল কৰা নাই এপটোৰ মাধ্যমেৰেহে আপুনি থৈছে আৰু এপটোৱে আপোনাৰ পৰা কোনো সেই যেনেকৈ বেলেগে ৰেগুলাৰ মিউচুৱেল ফাণ্ডত যেনেকৈ এটা কমিশ্যন চাৰ্জ কৰিছে এপটোৱে আপোনাৰ পৰা তেনেকৈ কমিশ্যন চাৰ্জ কৰা নাই এপটোৱে আপোনাক ডাইৰেক্ট মিউচুৱেল ফাণ্ডে খুলি দিছে কিন্তু এপটোৰ মাধ্যমেৰে আপুনি গৈছে আজি মই গ্ৰ'থ পইচা ইনভেষ্ট কৰিছোঁ তো গ্ৰ'ৰ লগত মোৰ একো মতলব নাই আজি গ্ৰ'থ থাকক নাথাকক মিউচুৱেল ফাণ্ড কণ্ট্ৰল কৰিছে ছেবিয়ে মিউচুৱেল ফাণ্ড গভমেণ্টে কণ্ট্ৰল কৰিছে যদি আজি গ্ৰ' বন্ধ হৈও যায় মই ছেইম মিউচুৱেল ফাণ্ডকেইটা পাই যাম যদি মই বেলেগ এপত গৈ পিনে মোৰ পান নাম্বাৰ মোৰ ডিটেইলছখিনি মাৰি দিওঁ আজি মই ধৰক জিৰ'দাত মই মিউচুৱেল ফাণ্ড কৰিছোঁ মই জিৰ'দাটো আনইনষ্টল কৰি দিছোঁ নালাগে মোক জিৰ'দাত বাদ দিয়ক মই গ্ৰ'থ আহিছোঁ গ্ৰ'থ মই ছেইম মাৰি দিছোঁ মোৰ পান কাৰ্ডৰ নাম্বাৰ কিবা নাম্বাৰ তো মই জিৰ'দাত বা বেলেগ ক'ৰবাত যিকেইটা মিউচুৱেল ফাণ্ড কৰিছিলোঁ ছেইম মিউচুৱেল ফাণ্ড কেইটা যদি মই আপডেট এক্সটাৰ্নেল ফাণ্ড মাৰি দিওঁ তাত আহি যাব মানে মিউচুৱেল ফাণ্ডটো সম্পূৰ্ণ গভমেণ্টে কণ্ট্ৰল কৰে তো তাত আপুনি পলাই যাব কিবা হ'ব নাই মিউচুৱেল ফাণ্ডটো কৰাৰ লগে লগে আপোনাৰ ফলিঅ' নাম্বাৰ আহি যাব সেই ফলিঅ' নাম্বাৰৰ এগেইনষ্টত আপোনাৰ মিউচুৱেল ফাণ্ড ৰেডি হৈ যাব এতিয়া কাৰ মাধ্যমেৰে কৰে সেইটো ন' মেটাৰ কিন্তু আপুনি যদি ডাইৰেক্ট মিউচুৱেল ফাণ্ড কৰে ডাইৰেক্টলি পইচা থৈ আছে আৰু ৰেগুলাৰ যদি কৰে আপোনাৰ আণ্ডাৰেৰে থৈ গৈ আছে কাৰোবাৰ এজেণ্টৰ আণ্ডাৰেৰে আৰু বেংকৰ আণ্ডাৰেৰে তো মই বিচাৰোঁ সেইকাৰণে যে আপুনি ডাইৰেক্ট মিউচুৱেল ফাণ্ড খোলক কাৰণ এটা সময়ত যেতিয়া আপুনি 1% 2%ৰ ভেলু 2-3 লাখ হ'ব তেতিয়া গম পাব তাৰ সেইটো বুজিলে এতিয়া এক্সাম্পল আপুনি গ্ৰ' এপটোৱে খুলিলে তো ইয়াত মিউচুৱেল ফাণ্ড বুলি আহিব মিউচুৱেল ফাণ্ড এক্সপ্ল'ৰ এতিয়া কোনটো মিউচুৱেল ফাণ্ডত থ'ব ইয়াত দেখোন হাজাৰ মিউচুৱেল ফাণ্ড আছে এইবিলাক চাওক এই চব ডাইৰেক্ট এইকেইটা চব ডাইৰেক্ট হয় ৰেগুলাৰ নহয় হা কোনটো মিউচুৱেল ফাণ্ডত থ'ব এইবিলাক পাৰ্চেণ্টেজ দি আছে চাওক মই একদম চিম্পলি কৈ দিছোঁ একদম ভালকৈ ক'ব গ'লেতো এইটো ভিডিঅ' বহুত 2 ঘণ্টা 3 ঘণ্টাৰ হ'ব মই কৈ দিছোঁ মিউচুৱেল ফাণ্ড মেইনলি 3টা ৰকমৰ আছে এই ৰকমবিলাকৰ ভিতৰত আৰু বহুত ৰকম আছে বাৰু কিন্তু মেইনলি চিম্পলি বুজাবলৈ ইকুইটি মিউচুৱেল ফাণ্ড ডেপ্ট মিউচুৱেল ফাণ্ড আৰু হাইব্ৰিড মিউচুৱেল ফাণ্ড আছে মই বাৰু ভালকৈ লেখা নাই দিয়ক ইকুইটি মিউচুৱেল ফাণ্ডত কি হ'ব আপোনাৰ পইচাটো ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব মিউচুৱেল ফাণ্ডৰ মানুহকেইটাই আৰু ইয়াত চবচে বেছি লাভ বেছি সেইকাৰণে লাভ মানে ইণ্টাৰেষ্ট বেছি কাৰণ ষ্টক মাৰ্কেটত পইচা লগালে বহুত হয় আৰু ডেপ্টত কি হ'ব আপোনাৰ পইচাটো মিউচুৱেল ফাণ্ডে বেলেগক ধাৰ দিব যে ধৰক কেতিয়াবা গভমেণ্টে ধাৰ ল'ব ইচ্ছা কৰিছে কিছুমান প্ৰজেক্টৰ কাৰণে কিছুমান ডাঙৰ কোম্পানীত ধাৰ লাগে তো আপোনাক ধাৰত পইচাটো দিব আৰু সেইকাৰণে ইয়াৰ ৰিস্কটো অলপমান কম ধাৰত দিব আৰু এটা ফিক্স সেনেকুৱা সিহঁত তো ৰিস্ক য'ত কম তাত ইণ্টাৰেষ্টটো কম ইয়াত আপুনি ইণ্টাৰেষ্ট কম পাব আৰু যোনটো মিউচুৱেল ফাণ্ডে পইচা ডেপ্টতো থ'ব ইকুইটিতো থ'ব সেইটোক হাইব্ৰিড মিউচুৱেল ফাণ্ড বুলি কোৱা হয় হাইব্ৰিড মানে দুয়োটাতে থাকিব মানে এতিয়া ইয়াৰ ভিতৰত আৰু বহুত আছে যে ইকুইটিৰ ভিতৰতে স্মল কেপ আছে লাৰ্জ কেপ আছে তাৰপিছত গ্ৰ' এপটোৰ ভিতৰতে দেখাই দিছোঁ এয়া লাৰ্জ কেপ মিড কেপ স্মল কেপ এইকেইটা ইকুইটি মিউচুৱেল ফাণ্ডৰ আণ্ডাৰত আহে তো লাৰ্জ কেপ যদি মাৰি দিয়ে আপুনি এনেকুৱা টাইপৰ কোম্পানী পাব HDFC ইণ্ডেক্স এনেকুৱা নাম এইবিলাক ডাইৰেক্ট এইকেইটাত চাওক অলপ পাৰ্চেণ্টেজটো কম যদি আমি স্মল কেপত চাব যাওঁ স্মল কেপত বহুত ডেপ আছে 47% ইমান 46% কিন্তু লাৰ্জ কেপত চাওক অলপমান পাৰ্চেণ্টেজবিলাক কম হয় 22% কিয় হয় জানেনে লাৰ্জ কেপত ভাৰতৰ যিকেইটা টপ কোম্পানী চবচে ডাঙৰ কোম্পানী টপ 100 কোম্পানীত পইচা লগাই আছে আৰু টপ কোম্পানীবিলাক ইমান আপডেট হৈ নাথাকে মানে আপডেট মানে কি ইমান উঠা নামা হৈ নাথাকে এটা সমান সিহঁত যায় তো আপুনি চাব পাৰে এই মিউচুৱেল ফাণ্ডটো লাৰ্জ কেপ মিউচুৱেল ফাণ্ডটোই ক'ত পইচা ইনভেষ্ট কৰিছে ইয়াত হোল্ডিং বুলি আহিব এই হোল্ডিং এই 30টা কোম্পানীত কৰিছে এই 30টা কোম্পানী ৰিলায়েন্স হওক HDFC বেংক ইনফোচিছ টাটা চব ডাঙৰ কোম্পানী তো এই ডাঙৰ কোম্পানীকেইটাৰ এটা মানে ইহঁতে মানে এইটো সমান থাকে ইহঁত বহুত বেছি আপ ডাউন নহয় সেইকাৰণে যিটো পাৰ্চেণ্টেজটো সেইটো পাৰ্চেণ্টেজটো এটা সেই হিচাপে থাকে কিন্তু লাৰ্জ কেপত অলপমান ৰিস্ক ফেক্টৰটোও কম তাৰপিছত আহিব মিড কেপটো হৈছে
লাৰ্জ কেপতকৈ অলপমান সৰু কোম্পানীকেইটা যে ধৰক যিকেইটা কোম্পানী 100ৰ পৰা 250 ভিতৰত আহে লাৰ্জ কেপতকৈ মিড কেপত অলপমান আপুনি ইণ্টাৰেষ্টটো বেছি পাব কিন্তু ৰিক্সো অলপ বেছি হৈ যাব আৰু চবচে বেছি পায় স্মল কেপত যে যিবিলাক সৰু সৰু কোম্পানী যিবিলাক কোম্পানী বহুত বেছি আপ ডাউন হৈ থাকে আপ হৈ গ'লে বহুত আপ হৈ যাব ডাউন হৈ গ'লে বহুত ডাউন হৈ যাব তো সেইকাৰণে তাত ৰিক্সো বেছি তাত ইণ্টাৰেষ্টটো বেছি 47 আপোনাৰ পইচা 2 গুণ কৰি দিব পৰা কেপাচিটি আছে 1 বছৰৰ ভিতৰত যদি আপুনি মিড কেপ লয় সৰি স্মল কেপ লয় এইকেইটা হৈ গৈছে ইকুইটি তাৰপিছত আৰু ইকুইটিৰ ভিতৰতে কিছুমান ভাগ আছে এই ভিডিঅ'টোত কিমান কম ইণ্ডেক্স ভাগ আছে যদি এটা ইণ্ডেক্সত লগাইছে যেনেকৈ নিফটি 50 চেনচেক্স যে টপ যিকেইটা 50 কোম্পানী আছে সেই 50 কোম্পানীকেইটা যদি একেলগে লগাই দিছে এটা ইণ্ডেক্সত লগাইছে তেতিয়াহ'লে এইটো ইণ্ডেক্স মিউচুৱেল ফাণ্ড বুলি কোৱা হয় তাৰপিছত আহে ডেপ্ট মিউচুৱেল ফাণ্ড ডেপ্টটো মই ক'লোৱে যে কাৰোবাক ধাৰলৈকে দিছে এইখিনিৰ ভিতৰত যদি আপোনাক লাগে এটা বেলেগকৈ ভালকৈ ভিডিঅ' বনাম বাৰু মই জাষ্ট এই ভিডিঅ'ত এইটোৱে চেষ্টা কৰিলোঁ ক'বলৈ যে আপুনি য'তে ত'তে পইচা ইনভেষ্ট নকৰি এটা ছেফেষ্ট ৱে মিউচুৱেল ফাণ্ডত পইচা ইনভেষ্ট কৰক আৰু মিউচুৱেল ফাণ্ডৰ পৰা পইচা আপুনি যেতিয়া ইচ্ছা তেতিয়া যি পইচা লাগে উইথড্ৰ কৰিব পাৰে যাত এক্সিট লোডটো চাব কিছুমান মিউচুৱেল ফাণ্ড আছে টেক্স ছেভিং মিউচুৱেল ফাণ্ড যিবিলাক মিউচুৱেল ফাণ্ডে টেক্সটো আপোনাৰ বচাই দিব কিন্তু 3 বছৰৰ লক ইন পিৰিয়ড লগাই দিয়ে আপুনি তাৰ পৰা পইচা উলিয়াব নোৱাৰে কিন্তু যদি এইটো নালাগে আপুনি নৰ্মেল মিউচুৱেল ফাণ্ডত যদি ধৰক 1000 টকা ইনভেষ্ট কৰিছে হঠাৎ আপোনাক লগা হ'ল যে মোক 200 টকা এটা লগা হ'ল সেই 1000 টকাৰ পৰা আপুনি 200 টকা এটা উইথড্ৰ কৰি ল'ব পাৰে আপোনাৰ বেংকৰ একাউণ্টত ডাইৰেক্ট আহি যাব তো বাকী আপোনাৰ 800 টকা মিউচুৱেল ফাণ্ডত লাগি থাকিল বুজি পাইছে বা আপোনাৰ যিটো লাভ হৈছে লাভটো পৰা মই উলিয়াই আনিব পাৰে বা আপুনি SIPও কৰিব পাৰে মই একবাৰ কেনেকৈ কৰে দেখাই দিছোঁ এতিয়া কেনেকৈ পইচা ইনভেষ্ট কৰিব মই একবাৰ দেখাই দিছোঁ চাওক মই এইটো গ্ৰ' এপত দেখাই দি আছোঁ বেলেগ আপুনি যিকোনো এপ ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা একো কথা নাই তো ধৰক আপুনি এইটোত পইচা থ'ব আপুনি চব চাই ল'ব আগতে ক'ত পইচা লগাই আছে এইবিলাক তাৰপিছত আপুনি যদি চাই ল'ব পাৰে ৰিটাৰ্ণ চাই ল'ব পাৰে কোনে ফাণ্ডটো মেনেজ কৰিছে ফাণ্ড মেনেজাৰৰ নাম ইহঁতৰ এই দুটা মানুহে আপোনাৰ পইচাটো মেনেজ কৰিব যদি এইটো ফাণ্ডত পইচা থয় আৰু ইহঁত কোন হয় কি ডিগ্ৰী আছে চব এইবিলাক চাই ল'ব পাৰে তো 1 মাহত দিছে 6% লাভ 6 মাহত দিছে 17% লাভ 1 বছৰত দিছে 39% লাভ তো ইয়াত আপুনি ওৱান টাইমো পইচা থ'ব পাৰে ওৱান টাইম যদি মই ধৰা 5000 টকা এটা মাৰি দিওঁ এই বেংকততো এনেকৈ মই এনেকৈ মাৰি দিলে মই বেংকৰ একাউণ্টৰ পৰা মই গুগল পে' হওক কিবা হওক পইচা থ'ব পাৰোঁ বা আপুনি মই SIPও কৰিব পাৰোঁ SIP কৰিলে মাহে বা যি টাইম মই চিলেক্ট কৰি চাওক এভৰি মান্থ হ'ব পাৰে ইয়াত বা ধৰক মই যি দিওঁ বা 6 মাহৰ মূৰত হ'ব পাৰে এনেকুৱাকৈ মই পইচা থৈ যাব পাৰোঁ এতিয়া মই মোৰ এটা মিউচুৱেল ফাণ্ড দেখাই দিছোঁ যিটো মিউচুৱেল ফাণ্ডত মই কিমান টকা থৈ পিনে কিমান টকা লাভ কৰিলোঁ সেইটো চাওক এইটো এটা মিউচুৱেল ফাণ্ড চাওক মই পইচা থৈছিলোঁ 25000 টকা এইটো 28000 টকা হৈছে 1 বছৰ বা ইমান টকা আৰু মই চুইচ যি আছে চুইচো কৰিব পাৰোঁ যে এই মিউচুৱেল ফাণ্ডটোৰ পইচাখিনি মই বেলেগ এটা মিউচুৱেল ফাণ্ডত লৈ যাব পাৰোঁ যদি এই মিউচুৱেল ফাণ্ডটোৱে মোক লাভ কৰি দিয়া নাই তো এটা ভিডিঅ'ত সকলো কথা কোৱাটো সম্ভৱ নহয় বাৰু আপোনালোকে আৰু ভালদৰে মিউচুৱেল ফাণ্ডৰ ওপৰত ৰিচাৰ্চ কৰক ৰিচাৰ্চ কৰি পইচাটো মিউচুৱেল ফাণ্ডত থওক ছেভ হয় য'তে ত'তে পইচা থোৱাতকৈ মোক মানে সেই ঘটনাটো শুনি খুব দুখ লাগিল যে ইমান কষ্ট কৰি মানে পইচা থয় আৰু কিছুমান স্কিমত আপুনি পইচা নথ'ব য'ত আপোনাক ইণ্টাৰেষ্টটো দেখুওৱা নাই হা যে ধৰক কোনোবা মানুহ আহি আপোনাক এখন চাৰ্ট দিব ধুনীয়া যে আপুনি প্ৰত্যেক বছৰে 1 লাখকৈ টকা থৈ যাওক 5 বছৰৰ কাৰণে 5 লাখ টকা থওক তাৰপিছত 5 বছৰ আপুনি একো কৰিব নালাগে লক ইন থাকিব 10 বছৰ পিছত আপুনি কিমান টকা পাব যে 8 লাখ টকা পাব মানে আপোনাৰ 3 লাখ টকা লাভ আপুনি ফিগাৰছে পাগলা হৈ যাব হা ঐ মই 5 লাখ টকা থৈছিলোঁ 10 বছৰৰ ভিতৰত সেই 5 লাখ টকাটো দেখোঁ মোৰ 8 লাখ টকা হ'ল ইয়াত আপোনাক পইচাটো দেখাই আছে ইয়াত আপোনাক ইণ্টাৰেষ্ট দেখুওৱা নাই কিমান ইণ্টাৰেষ্টত আপোনাৰ পইচাটো বাঢ়িছে যদি ইণ্টাৰেষ্ট চাই না আপোনাৰ মাথা ঘূৰাই যাব ইণ্টাৰেষ্ট অতি কমত বাঢ়িছে যিটো হয়তো আপোনাৰ মুদ্ৰাস্ফীতিও সেই কৰিব পৰা নাই মুদ্ৰাস্ফীতিতকৈ কমত সেই ইণ্টাৰেষ্টটো পাই আছে গতিকে পইচাৰ ফিগাৰ নাচাব সেইটো চবচে মূৰ্খামি পইচাৰ ফিগাৰ নাচাব আপুনি ফিগাৰ চাওক ইণ্টাৰেষ্টৰ যে কিমান % ইণ্টাৰেষ্ট দি আছে আপোনাক কোনোবাই মানুহে স্কিম লৈ আহিছে আপোনাৰ ওচৰলৈ আপুনি সোধক দাদা কিমান % ইণ্টাৰেষ্ট দি আছে কওক পাৰ্চেণ্ট সোধক তেখেতে উল্টা পাল্টা বকিব তেখেতে ক'ব যে ইমান টকা দিয়ক ইমান টকা পাব টকা চকা বাদ দিয়ক না মই টকা মই 5 টকা থ'ব পাৰোঁ মই 5000 টকা থ'ব পাৰে 5 কৰোৰ টকা থ'ব পাৰোঁ আপুনি ইণ্টাৰেষ্ট কওক ইণ্টাৰেষ্টটো চাব যদি মিউচুৱেল ফাণ্ডটোতকৈ ভাল ইণ্টাৰেষ্ট পাই আছে যদি ভাল এটা ইণ্টাৰেষ্ট পাই আছে তেতিয়া থওক ইণ্টাৰেষ্ট চাওক মুঠতে